আজি যাবলৈ ওলাইছোঁ শ্বপিং কৰিবলৈ তো পুনৰ হাই কৈ দিয়াচোন হাই বমা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা বুলি কৈ দিয়াচোন কোৱা আকৌ নোকোৱা চাওক মোৰ ফেচ ৱাছ আৰু কালি ভিতৰলৈকে পানী সোমাই কুলু কুলু কৰি কিনি ধুইছোঁ চেণ্ডেলযোৰ অকণমান চিগু হৈ আছিলে মানে অকণমানকৈ তো ফেব্ৰিক লগাব লওঁতে হাততে লাগিলে এয়া চাওক গোটেই বগা গুড মৰ্ণিং ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত দোৱা সাকৰো সকলোৰে ভালে মোৰো ভালে আৰু আজি যাবলৈ ওলাইছোঁ শ্বপিং কৰিবলৈ তো 15 আগষ্ট আহি আছে মানুহজনক লাগে VIP ড্ৰেছ 15 আগষ্টৰ দিনা VIP ড্ৰেছ পিন্ধি যাব পুৰণা আছে কিন্তু পুৰণা নিপিন্ধে নতুন লাগিব তো লাগিব কৈছে মানে তো আজি শ্বপিং কৰিবলৈ যাম আৰু মোক লৈ দিব নাই নাজানো আৰু এতিয়া মই গা পা ধুই উঠিলোঁ আৰু ভাত খাই লওঁ এতিয়া তাৰপাছত ৰেডি হৈ ওলাম আৰু তাৰপাছতে আপোনালোকক লগ পাই আছোঁ আপোনালোকক বস্তু এটা দেখুৱাইছোঁ এয়া চাওক মোৰ ফেচ ৱাছ আৰু কালি ভিতৰলৈকে পানী সোমাই কুলু কুলু কৰি কিনি ধুইছোঁ তো মোৰ অৱস্থা ইমানেই বেয়া মানে ফেচ ৱাছ এটাও কিনিব পৰা নাই তো এনেকুৱা সৰু সুৰা বস্তু কেইটামান কিনিবলৈ আছে তো সেইটোকে আজি কিনিম চাগে মানুহজনে অকল কাপোৰ নি বজাৰ কৰিব মোৰ লোৱা নহ'ব তো এতিয়া ভাত খাই ওলাই মেলি ৰেডি হৈ লওঁ ভাত চাত খাই উঠিলোঁ আৰু কাপোৰো পিন্ধিলোঁ তো এতিয়া মই লগাম লতা ছানস্ক্ৰীন যিহেতু ৰ'দ দিছে আমাৰ স্কিনত ছানস্ক্ৰীনৰ বহুত প্ৰয়োজন হয় তো মই লতা ছানস্ক্ৰীন লগাইছোঁ বুলিয়ে নহয় ঘৰত থাকিলেও ছানস্ক্ৰীন লগাব লাগে যিহেতু আমি ভাত চব্জি বনাই থাকোঁ তো তাৰ কিবাবিলাক আহি থাকে তো ছানস্ক্ৰীন লগালে অকণমান প্ৰটেক্ট হয় তো ছানস্ক্ৰীন লগাব লাগে আমাৰ ওলাই মেলি হৈ গ'ল এতিয়া যাবলৈ ওলাইছোঁ আৰু চেণ্ডেলযোৰ অকণমান চিগু হৈ আছিলে মানে অকণমানকৈ তো ফেব্ৰিক লগাব লওঁতে হাততে লাগিলে এয়া চাওক গোটেই বগা হৈ গ'ল নেযায় এতিয়া লাহে লাহে এনেকৈ উঠাই দিব লাগিব তো এতিয়া আমি যাওঁ আৰু আমি লালুকলৈকে স্কুটিত যাম তাৰপাছত গাড়ী যাম যিহেতু ইমান ৰ'দ দিছে স্কুটিত যাব নোৱাৰে তো গাড়ীত যাম আৰু মই পূৰা বান্ধি লৈছোঁ মাস্ক চশমা কাপোৰ চব মেৰিয়াই লৈছোঁ আৰু ৰ'দ দিছে আমি পাই গ'লোঁ শ্বপিং কৰা জেগাত মানুহজনে চাই আছে কাপোৰ মই ফেনৰ ওচৰতে অকণমান বহি আছোঁ তাক চাবলৈ দিছোঁ শ্বপিং কৰি ঘৰত আহিলোঁ আৰু বহুত গৰম মাথা চাথা বিষাই গ'ল মোৰ গাড়ীত গৈ আৰু আহিয়ে মানুহজনে কামত লাগি আছে আৰু ভাইটিও লাগি আছে লগতে আৰু আমাৰ টিকলুটো মোৰ লগত আছে বমা যাওঁ বুলি কৈ আহি গ'ল তো মই মাথা বিষাইছে বুলি অকণমান ৰেষ্ট কৰি আছিলোঁ তো টিকলু আহি গ'ল যেতিয়া উঠি কিনি বহি আছোঁ আৰু সিহঁতে কাম কৰি আছে তো মই নেমু পানী বনাই দিলোঁ আৰু এতিয়া অকণমান ফেনৰ হাৱালৈ বহি আছোঁ হাই কৈ দিয়াচোন হাই বমা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা বুলি কৈ দিয়াচোন কোৱা আকৌ নোকোৱা